হাই ফ্ৰেণ্ডছ, আজি আৰু এটা নতুন ব্লগ লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। মই কলৈ যাব ওলাইছোঁ আপোনালোকক জনাইছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব। পুৰা বেডিং পত্ৰ বাচ্চা লৈ আৰু ৰেডি যাবলৈ তহঁতৰ চাই থাককচোন। আমি কলৈ গৈ আছোঁ গমেই পাব। আৰু মই বাটত পাৰিলে কি আপোনালোকক দেখুৱাব পাৰে দেখুৱাই লৈ যাই আছোঁ। কৰি দেখুৱাই দিওঁ আপোনালোককো। এনেকুৱাকৈ দুৰ্গাৰ ধুনীয়া দেখিলে খুবেই ভাল লাগে, মনটো আনন্দ লাগে। পূৰা গান বজাই আমি আহি পোৱাৰ পিছত আমাৰ ৰুমটোৰ অৱস্থা কেনেকুৱা হৈছে চাওক। যেনি তেনি মানে কিবাকৈ আৰু বেডখন লগাই লৈছোঁ, অলপমান ঠিক ঠাক কৰি লৈছিলোঁ বাচ্চাক খোৱাবৰ কাৰণে। বাচ্চাটো খুৱাই দিছোঁ। ফ্ৰেণ্ডছ, কালি মানে মই ভিডিঅ'টো খতম কৰা নহ'লে ভাবিছোঁ আজি ভিডিঅ'টো আপোনালোকক মই ক'লৈ আহিছোঁ কওঁ। মই মানে আহিছোঁ হাজবেণ্ডৰ ঘৰতে আহিছোঁ। এতিয়া মই ইমান দিনে মাহঁতৰ ঘৰত আছিলোঁ, আজি 6 মাহ হ'ল মোৰ সৰু ল'ৰাটো হোৱাৰ বাবে। এতিয়া মই কালি ইয়াতে আছোঁ। ইয়াতে এতিয়া থাকিম এমাহমান, চাওঁ তাৰপিছত পৰিস্থিতি কেনেকুৱা হয়। পৰিস্থিতি চাই কামবিলাক কৰিম, আপোনালোকক জনাম। আপোনালোকে গমেই পাব মই ক'লৈ যাওঁ, কি কৰোঁ, আপোনালোকক মই জনাই থাকিম। যিসকলে মোৰ ভিডিঅ'টো চাই আছে, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব প্লিজ।